আবে বেহেনচু ছোৱালীবিলাকে মতা বিচাৰে হিজিৰা নহয় থৈ গলি কাৰণ তোৰ নুনুটো সৰু স্বাগতম বন্ধুসকল মই সন্দেত মোৰ চেনেলৰ নাম ৰোজ কৰাই তোমাৰ কাম আহক তেনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এই ভিডিঅ'টো অকল 18+ লোকসকলৰ বাবে এই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনেও যাতে গাত পাতি নলয় আজি আমি কথা পাতিব গৈ আছো ভাইৰাছৰ বিষয়ে ভাইৰাছ ঠিকে শুনিছে আজি আমি কথা পাতিব গৈ আছো কিছুমান ভাইৰাছৰ বিষয়ে ভাইৰাছ আমাৰ পৃথিৱীৰ নহয় বাহিৰৰ গ্ৰহৰ পৰা অহা কিছুমান অপদাৰ্থ ভাইৰাছৰ বিষয়ে যেনে এইটো ঐ শুনা তোমাৰ যাৰ লগত কথা পাতিব মন আছে তাৰ লগত কথা পাতা মন আৰু কি কালিও ক'লে আজিও ক'লে আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ঐ শুনা তোমাৰ যাৰ লগত কথা পাতিব মন আছে তাৰ লগত কথা পাতা মন আৰু কি কালিও ক'লে আজিও ক'লে কাৰণ তোৰ নুনুটো সৰু আজি হেনো মদাহিদাই মটিভেশ্যনৰ নামত দুআষাৰমান ক'ব আহকচোন ভিডিঅ'টো চাই গালত আবে বেহেনচোন হিলাটো বন্ধ কৰ নে তোৰ পাইলছৰ প্ৰব্লেম আছে গালত ওলালে গুটি কপালত ওলালে গুটি তথাপিও ছোৱালীবোৰে উভতি নেচায় আৰু কয় গাঁৱৰ মানুহে এইবোৰ প্ৰেমৰ গুটি আবে বেহেনচোন যিটো বয়সত বিয়া পাতি ঘৰ সংসাৰ কৰিব লাগিছিল সেইটো বয়সত ভুবুলা ছাগলী গোটে ৰাস্তাই ঘাটে বাঘ চুৰি কৰি ফুৰিছ তোক সৰু বুলি মই মৰমতে মাতো তোক ধুনু বুলি কিয়নো বেয়া লগা কয় মোক এৰি থৈ গলি কাৰণ তোৰ নুনুটো সৰু কিয়নো বেয়া লগা কয় মোক এৰি থৈ গলি আবে বেহেনচোন ছোৱালীবিলাকে মতা বিচাৰে হিজিৰা নহয় আবে বেহেনচোন ডিঙিত শিকলি পিন্ধি নিজকে যদি হিৰো ভাবিছ ন ভুল ভাবিছ তোক জিৰো যেন লাগিছে গৰু এৰাল দিছিলোঁ পথাৰত ৰচি ছিঙি পলালে বেহেনচোন গৰুক নহয় তোকহে এৰাল দিব লাগে কাৰণ মোৰ লেখীয়া ভুবুলা ছাগলীবিলাকৰ এনেই বদনাম হয় আবে বেহেনচোন নিজকে নিজে ৰস কৰি দিলো কেলা बस हवा निकल गई গৰু এৰাল দিছিলোঁ পথাৰত ৰচি ছিঙি পলালে আজিকালি মইনাহঁতক ভাল লাগেও পেট উলিয়াই ৰিলছ বনালে ভালটোতো লাগিবই তই ফিলিংছে ল'ব পাৰিবি ছেক্সটোতো নহয় শুনা ব্ৰ শুনিছো ব্ৰ ইনষ্টাগ্ৰামত অনলাইন দেখি নেভাবিবা যে মই বেকাৰ ল'ৰা বুলি ইনষ্টাগ্ৰামত অনলাইন দেখোঁতে তোক গম পাইছো যেন তই এক্সৰ পুকৰ চেলেকি আছো মেহনত কৰি যাই আছো বেংকৰ বেলেঞ্চ বনাই আছো কেলা বেংক বেলেঞ্চ দেখি তোৰ ল'ৰা ছোৱালীও ক'ব এইডাল শিকলি যোনডাল শিকলিয়ে তোক বান্ধি লৈ গোটেই গাঁৱত চুচৰাই ফুৰাইছিল এক্সৰ পুকৰ সোমাৰ কাৰণে গালত ওলালে গুটি কপালত ওলালে গুটি বেহেনচোন অলপ হিলোৱাটো কম কৰিবি তথাপিও ছোৱালীবোৰে উভতি নেচায় আৰু কয় গাঁৱৰ মানুহে এইবোৰ প্ৰেমৰ গুটি তোক ঘূৰি চোৱা আৰু লেলি থকা বেঙেনা মৰা একেই কথা তাহাঁতক ভাল লাগেও পেট উলিয়াই ৰিলছ বনালে AK-47 গুলি ফুটাবলৈ হ'লে গুলি লাগিলে যেনেকুৱাই নহওক হাথিয়াৰটো ভাল হ'ব লাগে তোৰতো হাথিয়াৰেই নাই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই